ঐ কেনেকুৱা ভালনে? তোৰ কি কৰি আছোঁ? তোৰ এইকেইদিন খবৰ খাতি কেনেকুৱা গাইছ? কেনেকুৱা তোৰ খবৰ খাতি এইকেইদিন? আৰু লগতে মানে তোৰ মানে বহুত কথা এটা শুনিছিলোঁ, কথাটো ভালনে তোৰ? কি কথা শুনিছিলি মোৰ যে কথা শুনিছিলি কি কথা শুনিছিলি মোৰ? তই গোটেই একদম ধুনীয়াকৈ আজিকালি দিনত ছালত একদম চশমা পিন্ধি লৈছে, ধুনীয়াকৈ কাগজ লগাই ল'ব। তোৰ এতিয়া খবৰ কি? তোৰ খবৰহে বেছি ভাল হ'ব লাগিব। মোৰনো কি খবৰ এতিয়া? তোৰ খবৰহে বেছি ভাল হ'ব। তোৰ খবৰটো কৰ। এতিয়া তোৰ বৰ্তমান তই ক'ত থাক? এতিয়া বৰ্তমান তোৰ গাঁৱত নেদেখাই হ'লোঁ। এতিয়া তোৰ খবৰটো কচোন কৰ, তাৰপিছত বাকীখিনি মোৰ খবৰটো কবি দেই। তাৰ আগতে তোৰ খবৰটো ক। মোৰ খবৰনো কি? আগতে তোৰ খবৰ ক। মোৰতো ইমান ভাল নহয়। মই এনেই চশমাখন পিন্ধিছোঁ আৰু এখন ছানগ্লাছ বুলি কয় আৰু এখন ৰ'দত পিন্ধিবলৈ হেৰি কৰে আৰু ছানগ্লাছে। গতিকে এইখন আৰু এনেই মানে পিন্ধিছোঁ আৰু মানে এনেই আৰু ছালত পিন্ধিছোঁ আৰু এনেই এটা আজিকালি মানে অকণমান ৰ'দ চ'দ দিয়ে অকণমান মানে চকুৰ কাৰণে মানে ছানগ্লাছে কোনো ছালত নহয়। এতিয়া তোৰ খবৰ বেছি ভাল বুলি শুনিছোঁ। তই বোলে আজিকালি ডাঙৰ মানুহ হৈ গৈছ বোলে, বহুত ডাঙৰ বোলে তই কাম কৰিছ বোলে আজিকালি তোৰ শুনিছোঁ। তই এতিয়া তোৰ খবৰ ভাল হ'ব লাগিব। গতিকে তই যদি ইমান ডাঙৰ কাম কৰিছ, তই বোলে বহুত ডাঙৰ বোলে আজিকালি বোলে তই বোলে গাড়ী কিনিলি বোলে তই বোলে বাইক চেক কিনিছোঁ বোলে, এনেকুৱা বোলে ডাঙৰ হেৰি কিনিছোঁ বোলে, আৰু ডাঙৰ তই বোলে হেৰি কৰিছ, বিজনেছ কৰিছোঁ বোলে, ব্যৱসায় কৰিছোঁ বোলে, ডাঙৰ ব্যৱসায় কৰিবলৈ লৈছ। এতিয়া তোৰ বোলে খবৰ খাতি ভাল আৰু সেইকাৰণে মানে আজি আৰু তোক মানে ওচৰলৈ আহিলোঁ আৰু গাইজ মানে আৰু কি কৰিবি আৰু এতিয়া তই এতিয়া পাৰ্টি চাৰ্টি খোৱাবি আৰু গাড়ী চাড়ী ল'লি যেতিয়া নহয়, ডাঙৰ ব্যৱসায় কৰিছোঁ হেৰি কৰিছোঁ। মানে মোৰনো কি, মোৰ বৰ অৱস্থাটো ভাল নহয় বুজিছ। তোৰনো অৱস্থাটো তোৰনো অৱস্থাটো কেলৈ ইমান বেয়া হ'বলৈ? তইতো আগত একদম চাৰ্ট ঘূৰিব, তই একদম যেনেকুৱা হেৰি কৰ, তই একদম মানে হেৰি কৰ, তোৰ অৱস্থাটো কেলৈ বেয়া হ'ব লাগিলে? তোকতো আগৰপৰাই মই চিনি পাওঁ। গতিকে তই মই দুয়োটা একেলগে মানে বন্ধু আছিলোঁ। গতিকে তোৰ মানে কি কাৰণে মানে অৱস্থাটো বেয়া হ'ল তই কচোন বাৰু। তই এটা মানে বহুত চালাক চতুৰ হয়। মইতো মানে নহয়, তই মানে এনেই ভুল ভাবিছ মোক, তই গম পাৱ? এনেই তই মোক ভুল ভাবিছ। তই মোক কি ভাল লাগিলে আগত? মই কি ভাল লাগিলে আগত? এতিয়া তোৰহে বস্তুটো মই ভাল দেখিছোঁ। এতিয়া কি মানে হেৰি আৰু ক'ব নাপাওঁ। তই এতিয়া মই ইমান ডাঙৰ কাম কৰিছোঁ, তই হেৰি ব্যৱসায় বাণিজ্য ডাঙৰ তই গাড়ী লৈছোঁ, বাইক লৈছোঁ। গতিকে তই মানে পাৰ্টি এটা খুৱাই বুলি ভাবিছোঁ। আমি একেলগে বন্ধু আছিলোঁ, সৰুৰ পৰা একেলগে বহিছিলোঁ, গম পাওঁ? তই মানে পাৰ্টিটো খুৱাব লাগিব, তোৰ আছিলোঁ। মোৰ অৱস্থাটো একদিন ভাল নহয়। আগতে মোৰ যি আছিল যেনেকৈ আছিল কোম্পানী, এতিয়া তই মানে বহুত ডাঙৰ কাম কৰিছোঁ, ব্যৱসায় কৰিছোঁ। গতিকে তোৰ পাৰ্টিটো খুৱাবি আৰু তই আজি লগ পালোঁ বহুত দিনৰ মূৰত, আৰু আগত পাই একেবাৰে সৰুকালৰ পৰা বন্ধু আছিলোঁ, গম পাওঁ? এতিয়া তইনো মোক মানে কেলৈ এনেকুৱা কৰিছ বাৰু? তই মানে এতিয়া মানে বহুত ডাঙৰ মানে কাম কৰি মানে ব্যৱসায় কৰি তই মোক মানে হেৰি কৰিছোঁ, পাহৰি গৈছোঁ আৰু মানে তই মানে বহুত বেছি মানে লেভেল দেখুৱাইছ নহয় জানো? দেখিলি কি লেভেল দেখুৱাই? একো লেভেল দেখুওৱা নাই। লেভেলটো সেইটো আগতে ধুনীয়া কি একদম বাইক লৈ হেৰি ল তই মানে লেভেল মই নিজে যি কৰোঁ মানে মই নিজৰ কষ্টৰ কাম কৰোঁ বুজিছ। মই কষ্ট কাম কৰোঁ, মই কষ্টৰে যিখিনি কৰোঁ মই মানে কথাৰে কৰি নাথাকোঁ। মই যিখিনি মানে কৰোঁ মানে কামেই কৰোঁ, আৰু সেইখিনিকে মানুহে দেখি মানে চাগে ভাল পাই চাগে যায়, মই যাওঁ। মই মানে কথাৰে ইমান নকৰোঁ, মই ইমান চাল নিদিওঁ মানে গম তই এতিয়া যি কৈছ ভালেই কৈছ বুজিছ। মই ভাল কাম কৰিব নোৱাৰিলোঁ। তই এতিয়া যি কৰ এতিয়া মানে তই কথাৰে নহয়, তই কামেই কৰি থাক। আমি মানে কামেই কৰি খাব নোৱাৰোঁ। আমি মানে মুখৰ মুঠতে কৰিবলগীয়া আৰু গতিকে এতিয়াবা আমি কৰিবলৈ লৈছোঁ আৰু মানে আমাকো মানে সকলোৱে যাতে এনেকৈ তোক যেনেকৈ সকলোৱে ৰাইজে আশীৰ্বাদ দিয়ে হেৰি দিয়ে, আমাকো দিলে ভাল হয় আৰু তেতিয়া মানে তই মানে যেনেকৈ ধৰক কথাৰে তই ইমান মানে মুখেৰে তই ইমান হেৰি নকৰ। আমি যেনেকৈ মুখেৰে যদি কওঁ বা ফুটনি মাৰি থাকোঁ, তই ইমান ফুটনি নামাৰ এখন। তই আচলতে তই মানে এনেকুৱা এটা আচলতে কামেহে কৰি দিয়, মানে কামেৰে মানুহে কৰি দেখুৱাব লাগে। মানে কথাৰে যিবিলাক কয় কামেৰে কৰি দেখুৱায়। কিছুমানে কি কয় জানো, বহুতে মানে দম দিবলৈ আহে আমাক, মানে দম দিয়া কাৰণে আমি বহুতে হেৰি কৰোঁ কৰি পেলাই আমি লেভেলটো দেখাওঁ, মানে লেভেলহে আমি দিওঁ, ইভাগে নকৰোঁ। তই বহুত ভাল কাম কৰ, তই এতিয়া লেভেল নিদিয়, মুখে যি কাম কৰ তই আছিলে মানে কৰি দেখুওৱা আছিলে, মুখেই নকৰোঁ গম পাইছ। তই বহুত ভাল কাম কৰিলে, আমি নোৱাৰিলোঁ আৰু কি কৰিবি আৰু। গতিকে আমি দুই বন্ধু আৰু মই এতিয়া কৰিবলৈ লৈছোঁ, তই মোক এটা সহায় কৰিবি গম পাৱ? সহায় কৰিবি নে কচোন বাৰু? সহায় কৰিম বুজিছ। সহায় কেলৈ নকৰিম? আমি দুই একেলগে আমি স্কুলত পঢ়িছিলোঁ, পঢ়িছিলোঁ। আমি তোক কেলৈ সহায় নকৰিবি? তই যেতিয়া কাম কৰিবলৈ লৈছোঁ তোকো সহায় কৰিম। মই এতিয়া কাম কৰিছোঁ আজি মানে গম পালি আৰু আজি একদিন বছৰ মই কাম কৰি আহিছোঁ, 2-3 বছৰ পৰা। গতিকে তয়ো মই কাম কৰিবলৈ যে আৰম্ভ কৰিছোঁ, তোকো আমি সহায় কৰিম। একে বন্ধু আমি একে চলি কৰি আমি একদম সৰুকালৰ পৰা একেলগে পঢ়া বুজিছ। গতিকে এতিয়া আৰু তয়ো মানে মুখে ফুটনি যেনেকৈ আগত মাৰিছিলি, আজিকালি মুখে ফুটনি নামাৰিবি আৰু গম পাইছ। আমি তেনেকৈ মানে মুখে ফুটনি নামাৰোঁ, আমি চালত থাকোঁ আৰু কি কৰিবি আৰু। ব'ল আৰু এতিয়া যাওঁগৈ আৰু বুজিছ। আজি এতিয়া যাওঁগৈ আৰু ব'ল। ধুনীয়াকৈ মানে হোটেললৈ চাহ অকণমান খাবি আৰু চাহ অকণমান ধুনীয়াকৈ খুৱাম আৰু মানে কেতিয়াবা আকৌ ধুনীয়াকৈ আৰু পাৰিলে হেৰি খুৱাম আৰু বুজিছ। এতিয়া যাওঁ ব'ল। ব'ল যাওঁ ব'ল। ব'ল চাহ এখন খুৱাই ব'ল। মই মানে যি মুখে ব'ল এতিয়া যাওঁ ব'ল। ধুনীয়াকৈ খাই ল'বি আৰু ব'ল আৰু এতিয়া চাই ভাল পালে অকণ ছাবস্ক্ৰাইব কৰি দিব। গতিকে লাইক এটা কৰি দিব। আজি বাই বাই। নতুন এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ। প্ৰথম এটা মোৰতো মানে ফানি চেনেল মই এটা খুলিছোঁ, আৰু যুগতীয়া লগ হ'ম। এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু গতিকে মানে আজিলৈ আহোঁ, আকৌ নতুন এটা ফানি ভিডিঅ' লগ পাইছোঁ। আজি মানে ভিডিঅ'টো ইমানে আছিলে আৰু গাইছ। আজি মানে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো।